My dear viewers and learners, welcome, নমস্কাৰ। আজি এই ভিডিঅ'টোৰ যোগেদি চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ 11 অসমৰ প্ৰাকৃতিক সম্পদ এই পাঠৰ অনুশীলনীৰ প্ৰস্তুতসমূহ দিবলৈ চেষ্টা কৰা হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াত এটা তালিকা দেখিছা নহয়নে বাৰু? তলত উল্লেখ কৰা বস্তুবোৰৰ নাম তালিকাত দিয়া ভাগ অনুসৰি লিখা। আগতে আমি অহা বস্তুবোৰৰ নাম পঢ়ি লওঁ। ধান, নাৰিকল, মাছ, গড়, হাতী, শাক, চেগুন, নাহৰ, তিতাচপা, সৰিয়হ, অমিতা, কয়লা, ভালুক, শিহু, অজগৰ, বান্দৰ, পালেং, কাছ, চাহপাত, বাঁহ-বেত, খাৰুৱা তেল, তামোল, তিমি মাছ, চূণশিল, কুঁহিয়াৰ, মাটি কঁঠাল, প্ৰাকৃতিক গেছ, ঘঁৰিয়াল, পাণ, পদুম ফুল। এতিয়া আমি ইয়াত এখন তালিকা দিছে যে খেতিৰ পৰা পোৱা, হাবিৰ পৰা পোৱা, মাটিৰ তলৰ পৰা পোৱা, পানীৰ পৰা পোৱা। এতিয়া আমি এই বস্তুবোৰ যিবিলাক বস্তু পাইছোঁ এই বস্তুবিলাকৰ আমি এই তালিকাখনত ভাগ অনুসৰি লিখিব লাগে। এতিয়া আমি প্ৰথমে কি আছে? ধান। তোমালোকেতো জানাই ধান আমি ক'ৰ পৰা পাওঁ? খেতিৰ পৰা। নাৰিকলো খেতিৰ পৰা। মাছ আমি পানীৰ পৰা পাওঁ, হয় নাই? পানীৰ পৰা পোৱা। গড় হ'ল হাবিৰ পৰা পোৱা, গড়টো হাবিত থাকে। হাতীও হাবিতে থাকে, হয় নাই? শাক আমি খেতিৰ পৰা পাওঁ। চেগুন হাবিৰ পৰা। নাহৰ হাবিত থাকে, হাবিত পোৱা যায়, হয় নাই? হাবিৰ পৰা। তিতাচপা হাবিৰ পৰা পোৱা, হয় নাই? সৰিয়হ খেতিৰ পৰা পোৱা। অমিতা খেতিৰ পৰা। কয়লা আমি ক'ত পাওঁ? কয়লা মাটিৰ তলৰ পৰা পোৱা, নহয়নে বাৰু? ভালুক ক'ত থাকে বাৰু? হাবিত থাকে, হাবিৰ পৰা পোৱা। শিহু ক'ত থাকে বাৰু? পানীতে থাকে, পানীৰ পৰা পোৱা। অজগৰ হাবিৰ পৰা পোৱা। বান্দৰটো ক'ত থাকে? হাবিতে থাকে, হাবিৰ পৰা পোৱা। পালেং আমি খেতিৰ পৰা পাওঁ, হয় নাই? খেতিৰ পৰা পোৱা। কাছ ক'ত থাকে বাৰু? পানীতে থাকে, পানীৰ পৰা পোৱা। চাহপাত কি কৰোঁ আমি? খেতি কৰোঁ, হয় নাই? খেতিৰ পৰা পোৱা। বাঁহ-বেত হাবিৰ পৰা পোৱা। খাৰুৱা তেল ক'ৰ পৰা পাওঁ বাৰু আমি? মাটিৰ তলৰ পৰা পোৱা, হয় নাই? মাটিৰ তলত থাকে। তামোল খেতিৰ পৰা পোৱা। তিমি মাছ পানীৰ পৰা পোৱা। চূণশিল মাটিৰ ক'ত থাকে বাৰু? চূণশিলো মাটিৰ তলৰ পৰা পোৱা। কুঁহিয়াৰ খেতিৰ পৰা পোৱা। মাটি কঁঠাল খেতিৰ পৰা পোৱা। প্ৰাকৃতিক গেছ মাটিৰ তলৰ পৰা পোৱা। ঘঁৰিয়াল পানীৰ পৰা পোৱা। পাণ খেতিৰ পৰা পোৱা। পদুম ফুল ক'ত থাকে বাৰু? তোমালোকে নিশ্চয় দেখিছা, পানীৰ পৰা পোৱা, নহয়নে বাৰু? তোমালোকে এই তালিকাখনত এই নামবোৰ ভাগ অনুসৰি লিখিবলৈ চেষ্টা কৰিবা। অনুশীলনী 1. উত্তৰ লিখা। ক. প্ৰাকৃতিক সম্পদ কাক বোলে? উত্তৰ: প্ৰকৃতিৰ পৰা পোৱা সম্পদবোৰক প্ৰাকৃতিক সম্পদ বোলে। যেনে বায়ু, পানী, মাটি, খনিজ পদাৰ্থ, অৰণ্যৰ বন্যপ্ৰাণী আদি। খ নম্বৰ প্ৰশ্ন: খনিজ সম্পদ কাক বোলে? উত্তৰ: ভূগৰ্ভত পোৱা সম্পদবোৰক খনিজ সম্পদ বোলে। যেনে কয়লা, খাৰুৱা তেল, প্ৰাকৃতিক গেছ, চূণশিল আদি। গ. অসমৰ প্ৰধান খনিজ সম্পদসমূহ কি কি? উত্তৰ:
অসমৰ প্ৰধান খনিজ সম্পদসমূহ হ'ল খাৰুৱা তেল, প্ৰাকৃতিক গেছ, কয়লা, চূণশিল আদি। ঘ নম্বৰ প্ৰশ্ন, অসমক কিয় পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয়? উত্তৰ, খাৰুৱা তেলৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে এখন চহকী ৰাজ্য, সেয়েহে অসমক পনীয়া সোণৰ দেশ বুলি কোৱা হয়। অংগ, জলজ সম্পদ কি? উত্তৰ, পানীৰ বিভিন্ন প্ৰাকৃতিক উৎস আৰু পানীত থকা উদ্ভিদ আৰু প্ৰাণীসমূহক জলজ সম্পদ বোলে, যেনে মাছ, কাছ, ঘৰিয়াল, শিহু আদি। প্ৰথম চ, অসমৰ তিনিবিধ কৃষিজাত সম্পদৰ নাম লিখা। উত্তৰ, অসমৰ তিনিবিধ কৃষিজাত সম্পদৰ নাম হ'ল ধান, মাহ, সৰিয়হ আদি। দ্বিতীয় চ, তিনিবিধ বনজ সম্পদৰ নাম লিখা। উত্তৰ, তিনিবিধ বনজ সম্পদৰ নাম হ'ল মূল্যৱান গছ-গছনি, জীৱ-জন্তু আৰু চৰাই-চিৰিকটি, যেনে শাল, চেগুন আদি উদ্ভিদ, গড়, হাতী আদি প্ৰাণী আৰু ধনেশ, বৰটোকোলা আদি চৰাই-চিৰিকটি। ২ নম্বৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ। আমি কিয় প্ৰাকৃতিক সম্পদবোৰৰ সদ্ব্যৱহাৰ কৰিব লাগে? উত্তৰ, সকলো প্ৰাকৃতিক সম্পদেই অতি মূল্যৱান। এই সম্পদবোৰ যাতে প্ৰকৃতিৰ বুকুৰ পৰা নিঃশেষ হৈ নাযায়, তাৰ বাবে প্ৰাকৃতিক সম্পদবোৰৰ সদ্ব্যৱহাৰ কৰিব লাগে। ৩ নম্বৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ। ৩ নম্বৰ প্ৰশ্ন আছিলে শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। কটো আছিলে আলকাট্ৰা কয়লা খনিত পোৱা যায়। আলকাট্ৰাটো কয়লা খনিত পোৱা নাযায়, আলকাট্ৰা খাৰুৱা তেলৰ পৰা হয়, সেইকাৰণে এইটো অশুদ্ধ হ'ব, এই বাক্যটো অশুদ্ধ হ'ব। খ, চূণশিল এবিধ বনজ সম্পদ। চূণশিল এবিধ খনিজ সম্পদ, সেইকাৰণে এই বাক্যটো কি হ'ব? অশুদ্ধ। গ, প্ৰাকৃতিক সম্পদৰ আমি সদ্ব্যৱহাৰ কৰিব লাগে। হয়, প্ৰাকৃতিক সম্পদৰ আমি সদ্ব্যৱহাৰ কৰিব লাগে, এই বাক্যটো শুদ্ধ, কাৰণ প্ৰাকৃতিক সম্পদবোৰ প্ৰকৃতিৰ পৰা যাতে নাইকিয়া হৈ নাযায়, সেইকাৰণে আমি সদ্ব্যৱহাৰ কৰিব লাগে। গ বাক্যটো কি হ'ব? শুদ্ধ। ঘ, অসমৰ কাৰ্বি আংলং জিলাত খাৰুৱা তেল প্ৰচুৰ পৰিমাণে পোৱা যায়। অসমৰ কাৰ্বি আংলং জিলাত প্ৰচুৰ পৰিমাণে পোৱা নাযায়। অসমৰ কাৰ্বি আংলং জিলাত চূণশিলহে প্ৰচুৰ পৰিমাণে পোৱা যায়, তেনে বাক্যটো অশুদ্ধ। অংগ, ভূগৰ্ভত পোৱা খাৰুৱা তেল পোনে পোনে ব্যৱহাৰৰ বাবে উপযোগী। ভূগৰ্ভত পোৱা খাৰুৱা তেল পোনে পোনে ব্যৱহাৰৰ বাবে উপযোগী নহয়, অনুপযোগী, কাৰণ খাৰুৱা তেলৰ পৰা পেট্ৰল, ডিজেল আদি তেল শোধনাগাৰত শোধন কৰিহে ব্যৱহাৰৰ উপযোগী কৰি তোলে, সেইকাৰণে এই বাক্যটো অশুদ্ধ। ৪ নম্বৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ। ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশকেইটা আমি পঢ়ি লওঁ। কয়লা, খাৰুৱা তেল, গড়, হাতী, পানীত থকা প্ৰাণীসমূহ। খ অংশত আছে বনজ সম্পদ, জলজ সম্পদ, খনিজ সম্পদ আৰু পনীয়া সোণ। কয়লা, কয়লা হ'ল খনিজ সম্পদ। খাৰুৱা তেল পনীয়া সোণ। গড়, হাতী বনজ সম্পদ। পানীত থকা প্ৰাণীসমূহ জলজ সম্পদ। তেনে কয়লাৰ লগত কোনটো মিলিব? কয়লাৰ লগত মিলিব খনিজ সম্পদ। খাৰুৱা তেল পনীয়া সোণ। গড়, হাতী বনজ সম্পদ। পানীত থকা প্ৰাণীসমূহ জলজ সম্পদ।
Thanks for watching. Stay connected. Thank you so much.